ইউটিউব চেনেল বহুত দিন হ'ল আৰু আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। পূজা কৰি পূজা খতম হৈ গ'ল। পূজা বুলি এটা ভিডিঅ' আপলোড কৰা নহ'ল, যি কি নহওক আজি আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। পূজাৰ আগে আৰু এখন মোৰ ভাল এটা কৰ্ম হ'ল যে নতুন এখন গাড়ী আনিলোঁ। নতুন এখন গাড়ী কিনিলোঁ। গাড়ীখন এখন লাগে, সাধাৰণতে অলপ খুৱাই যাবলৈ এখন গাড়ীৰ অতি প্ৰয়োজন, কিন্তু ল'ব পৰা নাছিলোঁ। যি নহওক ফাইনেলি পূজাৰ আগে গাড়ীখন ল'লোঁ। পূজাৰ আগে গাড়ীখন ল'লোঁ। গাড়ীখনেৰে আমি পূজা চালোঁ। এটা ব্লগ বনোৱা নহ'ল। ভাবিলোঁ আজি এটা ব্লগ বনাই চাওঁ। বহুত দিনো যে ব্লগ দিয়াই নাই ইউটিউব চেনেলত। আৰু ডিউটিও মই প্ৰাইভেটত কাম কৰি আছিলোঁ, সেইটো ডিউটিও কৰি আছোঁ বৰ্তমান, সেইকাৰণে টাইম পোৱা নাছিলোঁ। পূজা শেষ খতম হ'ল। পূজা বাৰু আপোনালোকক ক'ত গ'লো দেখুৱাব নোৱাৰিলোঁ। আৰু ফাইনেলি ৰিচেণ্টলি আমাৰ কাতি বিহু আহিছে। কালিলৈ কাতি বিহু হ'ব। কাতি বিহুৰ দিনাও হেৰি আছে, মানে কি ডিউটি আছে, কিন্তু ডিউটিটো যাব লাগিব। ডিউটিৰ পৰা আহি আমি কাতি বিহু উদযাপন কৰিম। যিয়ে নহওক মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি যে মই গাড়ীখন ল'লোঁ, আপোনালোকক জনোৱা নহ'ল যে গাড়ীখন ল'ম হঠাৎকৈ লৈ ল'লোঁ, কিন্তু ব্লগ বনোৱা হোৱা নাছিলে। যিয়ে নহওক এইখন মোৰ গাড়ী, গ্লেমাৰ হয়। যিয়ে নহওক অলপ সহায় যাব পাৰিছোঁ। পূজাৰ আগে ল'লোঁ, সেইকাৰণে মানে কি পূজা ভালদৰে গ'ল আৰু পূজাত গাড়ী চলালোঁ, সহায় গ'লোঁ, অলপ ডিছকাউণ্টো পালোঁ। সেইকাৰণে গাড়ীখন লৈ ল'লোঁ। আপোনালোকৰ কেনে লাগিছে গাড়ীখন? কম দামী গাড়ী, যিয়ে নহওক চলিব পাৰিলে হ'ল। পিছৰ কথা, আৰু পিছত ভাল চাই ল'ম আৰু এখন নতুন গাড়ীৰে নতুন এটা যাত্ৰা এটা কৰি আহোঁ। বলক তেনেহ'লে অলপ ফুৰি আহোঁ। ফাইনেলি আহি পালোঁ আমাৰ ঘৰ পালোঁহি। ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো এতিয়াতে সামৰোঁ আৰু নেক্সট ভিডিঅ' এটা বনাম। সেইটো কাৰণে আপোনালোকে মোৰ ইউটিউবত পাই যাব। এতিয়ালৈ নমস্কাৰ, টাটা, বাই বাই।